ওপৰত মিস্ত্ৰীয়ে কাম লগাই আছে, সেয়েহে ভাবিলোঁ এবাৰ চাই আহোঁ কিনো কাম হৈছে। এই ইয়াত কালি বাৰ্থডে হৈ গৈছিলে যে বেলুন ইয়াতো ওলমি আছেহি। কালি আকৌ বহুত ৰ'দ পালে যে, সেয়েহে আজি মিস্ত্ৰী একেবাৰে ঢল পোৱাতে আহিছে বুলি ক'লেও বেয়া নহয়। প্ৰথমতে বাৰু ৰ'দ নাছিল, কিন্তু পাছলৈ মানে 12টামান বজাৰ পাছৰ পৰা কালি নিচিনাকৈ ৰ'দ দিলে আকৌ গৰম হ'ল। এই কেইজোপা আকৌ পাপাৰ ভোট জলকীয়া খেতি। তেওঁ হাতখন ইমানেই ভাল, যি বস্তু য'তেই নুৰুৱে হয় বুলি ক'লেও বেয়া নহয়। মানে যেনেকৈ তেনেকৈ হাবিয়ে বননিয়ে ৰুলেও বস্তুটো মানে ডাঙৰ হয়, ফল দিয়ে খাবলৈ। এতিয়া ইমানখিনি জলকীয়া লাগিছে, এইখিনি জলকীয়া এতিয়াতো জলকীয়া কিনিবলগীয়া হোৱাই নাই, আৰু এতিয়া ইমানবোৰ জলকীয়া আচাৰ থ'বই, পাছলৈও মানে জলকীয়া কিনিবলগীয়া নহয়। পিছে কুন্দুলি এজোপা আছে, এইজোপাহে মানে বৰ লহপহকৈ বহা নাই। কুন্দুলি কেইটামান লাগি আছিলে, আয়ুৱে খাই খুব ভাল পায়, সেয়ে বোলো দাইলতে দি দিম, লৈ ল'লোঁ। কেইটামান মানে অকল 3টি পাইছোঁ আৰু এইজোপা কোমোৰা, ইয়াৰো অৱস্থা কিন্তু একেবাৰে ভাল নহয়। কিন্তু সেইদিনাখন যে দেখাইছিলোঁ কোমোৰাটো প্ৰথম আহোঁতে হাঁহৰ লগত খাইছিলোঁ, সেইটো কোমোৰা আকৌ বিৰাট ডাঙৰ। এইজোপা গছৰ নাছিলে, এই গছজোপাৰ আছিলে সেই কোমোৰাটো। সেই কোমোৰাটো বহুত ডাঙৰ, আৰু লাগি আছে হেনো ইয়াত তেনেকুৱা ডাঙৰ কোমোৰা। ইয়াতে আকৌ মানে আমাৰ ঘৰটোৰ কাষতে বিহু পাতিছিল। ক'বচোন মা আৰু মই দেখিবলৈ একে হয় নাই? মই মাজত সেওঁতা ফালিলে একেবাৰে মা নিচিনাই লাগে। তোমাৰ মুখখন বেকা। আয়ু কিতাপ পঢ়িছা? কিতাপ পঢ়িছা নে খাইছা? পাপাই আকৌ মোক ওপৰলৈ পঠিয়ালে, ক'লে বোলে বহুত ভোট জলকীয়া লাগি আছে, ঘৰলৈও ছিঙি দি পঠাব লাগিব, তই ছিঙি আনগৈ যা। সেইবুলি কোৱাৰ লগে লগে মই খৰাহীটো লৈ গ'লোঁ, ভালেমানখিনি জলকীয়া পালোঁ। ইয়াৰে এতিয়া কেইটামান জলকীয়া ঘৰলৈ দি পঠাম আৰু মানুহজন গুচি যাবগৈ। মইতো কেইদিনমান থকাকৈ আহিছোঁ, তেওঁ এতিয়া কেইটামান এইকেইদিন খাবলৈ বুলি লৈ যাব। বাকীকেইটা আচাৰ থ'ম। আচাৰ বুলি ক'লে আকৌ ভয়ে লাগে। আমাৰ আচাৰ থোৱাৰ লগে লগে বৰষুণেই দিয়ে নহয়। আমখিনি পেলোৱাৰ পাছতহে কিন্তু ৰ'দ দিছে আকৌ। এইকেইটা হৈছে আয়ুৰ ভাত, এতিয়া তাক ভাত খুৱাই ল'ম, তাৰ পাছতে আমিও ভাত খালোঁ। আমাৰ আকৌ গৰম দিন অহাৰ লগে লগে আমি আটাইখনে বাৰান্দাত ভাত খাওঁ, তাত মানে অকণমান ঠাণ্ডা। ভাত পানী খাই বৈ সকলোৱে জিৰাই ল'লোঁ, তাৰ পাছতে আকৌ আম আনিলে। আমাৰ পাপাই যেতিয়া আম কাটে তেতিয়া খাবলৈ খুবেই সোৱাদ হয়, মানে পাপাৰ হাতে কাটি দিয়া আম খাই আমি খুব ভাল পাওঁ। আৰু খালি জ্বলাটো অকণমান বেছি হ'ল, তথাপিতো খাবলৈ যে ইমান ভাল লাগিছে। আমজোপা বহুত ভাল হয়। আমাৰ এইফালে আকৌ আম লাগিছে, কিন্তু আমাৰ মানে তাত আম নাই লগা। মাহঁতৰ ঘৰৰ ফালে আম লাগিছে। এইবাৰ কিন্তু কথা এটা লক্ষ্য কৰিছোঁ, ফল মূলবিলাক লগাটো খুবেই হেৰেঙা। আপোনালোকৰ ঠাইবিলাকত তেনেকুৱা হৈছে নে ক'বচোন? আমাৰ ইয়াতে এইবাৰ মানে আমো কমকৈ লাগিছে, আৰু লিচুজোপাও দেখিছোঁ তেনেই কমকৈ লাগিছে।